ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত আলোচনা কৰিম অসমত যি বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি আছে। প্ৰায় ৩৫,০০০ পোষ্টৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি আছে, আপোনালোকে সকলোৱে জ্ঞাত। তাৰ ভিতৰত শিক্ষা বিভাগতো ভালেখিনি পোষ্ট আছে, জিটি পিজিটি লগতে এলপিইউপিৰ যিখিনি পোষ্ট আছে সেইখিনি কাম চলি আছে। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল এলপিইউপিৰ যিখিনি পোষ্ট আছে সেইখিনিৰ কাম কিন্তু বহুত বেছি লেহেমীয়া হৈছে। আপোনালোকে অলৰেডি বহুত দিন ধৈৰ্য ধৰিছেই, তাৰপিছতো ৱেইট কৰি আছে যাতে যি সময়সীমা বান্ধি দিছে 10 অক্টোবৰ, সেই ডেট মতেই যাতে সকলোৱে এপইণ্টমেণ্ট পাবলৈ সক্ষম হয়। কিন্তু কিছু ইণ্টাৰনেল আৰু এক্সটাৰ্নেল ডিষ্টাৰবেঞ্চৰ কাৰণে মেৰিট লিষ্টৰ কামখিনি কৰিব পৰা নাই। আপোনালোকে সেই বিষয়ে জানেই, কিন্তু আপোনালোকে ইচ্ছা কৰিলে ইয়াৰ পিছতো মেৰিট লিষ্ট পাবলৈ সক্ষম হ'ব যদিহে আপোনালোকে সকলোৱে ইউনাইট হয়। আৰু আপোনালোকে যিমান পাৰে ছ'চিয়েল মিডিয়াত এক্টিভ হ'ব লাগিব। চৰকাৰে ছ'চিয়েল মিডিয়াৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে, আপোনালোকে সকলোৱে জানে। ইউটিউব হওক, ফেচবুক হওক, হোৱাটছআপ হওক, বিভিন্ন ধৰণে আপোনালোকে চৰকাৰক কথাখিনি জনাব পাৰে। আৰু চৰকাৰৰ সদিচ্ছাৰ ওপৰত এইটো বহুত বেছি নিৰ্ভৰ কৰিব, কাৰণ এলপিইউপিৰ যিখিনি পোষ্ট আছে সেইখিনি কিন্তু 10 অক্টোবৰৰ আগতে গোটেইখিনি কাম শেষ কৰাৰ কথা আছিল। কিন্তু কেছ নাইবা কিছু ইণ্টাৰনেল এক্সটাৰ্নেল কিছু প্ৰব্লেমৰ কাৰণে তেওঁলোকে মেৰিট লিষ্ট প্ৰস্তুত কৰিব পৰা নাই। কিন্তু এতিয়াও ভালেখিনি সময় আছে, আপোনালোকে বহি নাথাকি ইউনাইট হ'ব লাগিব আৰু চৰকাৰৰ ওচৰত কথাখিনি জনাব লাগিব, আৰ্জি কৰিব লাগিব আৰু যিমান পাৰে ছ'চিয়েল মিডিয়াত এক্টিভ হ'ব। যিকোনো পোষ্ট আপোনালোকে কৰিব পাৰে বা তেনেকুৱা ধৰণৰ যদি ভিডিঅ' আছে শ্বেয়াৰ কৰিব পাৰে, কাৰণ চৰকাৰে ছ'চিয়েল মিডিয়াৰ ওপৰত বহুত গুৰুত্ব দিয়ে। আজিকালি IT চেলৰ মানুহ থাকেই, চৰকাৰৰ IT চেলৰ মানুহ থাকে। ছ'চিয়েল মিডিয়াত কোনটো বিষয় বেছি চৰ্চিত হৈ আছে সেই বিষয় IT চেলৰ মানুহে চৰকাৰৰ ওচৰত লৈ যায় আৰু নিশ্চয় আপোনালোকে একগোট হৈ কামখিনি কৰিলে এইটো বিষয় চৰ্চিত হ'বই, কাৰণ হাজাৰ হাজাৰ কেণ্ডিডেটছ আছে যিসকলে বহুত দিনৰ পৰা বাট চাই আছে এপইণ্টমেণ্টৰ কাৰণে। কাৰণ চাকৰি সকলোৰে লাগে, মই এইটো ফেজ পাৰ কৰি আহিছোঁ, মই ভালকৈ গম পাওঁ। তো আপোনালোকে এতিয়াও সময় আছে, সকলোৱে মিলি কামখিনি কৰক, সময়ৰ কাম সময়ত কৰক আৰু যিমান পাৰে চৰকাৰী পোষ্টবিলাকত এলপিইউপিৰ মেৰিট লিষ্ট লাগে বা এপইণ্টমেণ্ট লাগে বুলি পোষ্ট কৰক, বা ইণ্ডিভিজুৱেলি আপোনালোকে ভিডিঅ' প্ৰস্তুত কৰি ছ'চিয়েল মিডিয়াত দিব পাৰে। তো আগন্তুক যি অসমৰ বৃহৎ নিযুক্তি প্ৰক্ৰিয়া তাৰ বিষয়ে যদি কিবা আপডেট পাওঁ আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিম। ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, ভিডিঅ'টি যদি ভাল পায় প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, কাৰণ পজিটিভ ভিডিঅ' যদি আপোনালোকে পায় শ্বেয়াৰ কৰিব, নিজেও ইণ্ডিভিজুৱেলি ভিডিঅ' প্ৰস্তুত কৰাৰ চেষ্টা কৰিব। তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিল, ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।